ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি এক হেতালি সৃষ্টি কৰিছে, ভৱিষ্যত অন্ধকাৰ সৃষ্টি কৰিছে। আচলতে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এই মন্তব্যই সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMSও আমি মুঠে আশ্বস্ত হ'ব পৰা নাই। আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই সিদ্ধান্ত বিশেষজ্ঞ সমিতিৰ যি 5 নম্বৰ দফা, এই 5 নম্বৰ দফা অতি শীঘ্ৰে বাতিল কৰক আৰু এনে এখন মাৰ্কশ্বিট ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰক যি মাৰ্কশ্বিট পূৰ্বৰ দৰে যি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলে পাইছিলে, এই সমান্তৰালকৈ অনুৰূপ ধৰণৰ এটা মাৰ্কশ্বিট আপোনালোকে প্ৰতিটো ছাত্ৰ ছাত্ৰীক উজ্জ্বল ভৱিষ্যতৰ কাৰণে তেখেতসকলক প্ৰদান কৰক, যি মাৰ্কশ্বিটটোৰ জৰিয়তে তেখেতসকলে যিকোনো ধৰণৰ কাম, যিকোনো ধৰণৰ চাকৰি বাকৰি বা অন্য উচ্চ শিক্ষা সকলো কাম সমপৰ্যায়ৰ কৰিব পাৰিব, যি ধৰণে পূৰ্বতে আছিল। আচলতে COVID-19ৰ সময়ত আমি 2021 চনৰ ফেব্ৰুৱাৰী মাহতে দাবী উত্থাপন কৰিছিলোঁ যে পৰীক্ষাটোতো অনুষ্ঠিত কৰিব লাগে। নিৰ্বাচনৰ সময়ত ঠিক COVID-19 প্ৰট'কল অনুযায়ী নিৰ্বাচন অনুষ্ঠিত কৰিলে অন্য বিভাগীয় কাম কাজসমূহ কোভিড প্ৰট'কল অনুযায়ী চলি আছে, কিন্তু নিৰ্বাচন বা অন্য কাম কাজ যদি চলিব পাৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাটো কিয় অনুষ্ঠিত কৰিব নাছিলে? এইটো নিশ্চিতভাৱে চৰকাৰৰ ব্যৰ্থতা, এইটো কোনো শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীৰ এইটো ব্যৰ্থতা নহয়, ছাত্ৰ ছাত্ৰীৰ কোনো দোষ নহয়। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীসকলক যদি দুটাকৈ বেছি নম্বৰ দি তেখেতসকলক যদি ভাল এটা গ্ৰেডিং ছিষ্টেমত ভাল এটা মূল্যায়নৰ জৰিয়তে তেখেতসকলক এটা ছেটিছফেক্টৰী মাৰ্কছ যদি দিয়া হয়, নিশ্চিতভাৱে সেইসকল ছাত্ৰ ছাত্ৰীসকলে যি 18 মাহ তেখেতসকলে দীৰ্ঘ সময় ধৰি তেখেতসকলে